Hi everyone, welcome to my technical international friends. আমাৰ সকলো মোবাইলত মেপ আছে, গুগল মেপ আছে আৰু আমি মেপ চলাওঁ। কৰবাত যাওঁতে আমি মেপ ইউজ কৰোঁ। চাওক আজি মেপৰ দুটা লুকাই থকা ট্ৰিক্সৰ বিষয়ে আলোচনা কৰিম যিকেইটা আপুনি হয়তো নাজানে। চাওক ট্ৰিক্স নম্বৰ 1, আমাৰ নৰ্মেলি মেপখন এনেকুৱা থাকে, কিন্তু আপুনি যদি চাই এই মেপখন আপুনি ফুল HD পুৰা ক্লিয়াৰলি দেখিব পাৰিব। চাওক ক'ত Satellite mode গৈ দেখিব পাৰিব। চাওক এতিয়া আপুনি মেপত পুৰা ক্লিয়াৰলি দেখিবৰ কাৰণে আপুনি কি কৰিব লাগিব, Satellite mode অন কৰিব লাগিব। এতিয়া Satellite mode অন কৰিবৰ কাৰণে আপুনি ফাৰ্ষ্ট অফ অল মেপত যাব আৰু মেপত চাওক এনেকুৱা ধৰণৰ আহে। আমাৰ সকলো মোবাইলত এনেকুৱা মেপ আছে, সাধাৰণতে নৰ্মেলি মেপ এনেকুৱা। এই মেপখন আপুনি মানে Satellite mode কৰিলে আপুনি কি হ'ব, পুৰা ভালকৈ দেখা পাব। একেবাৰে গড় চৰ থাকিলে পুৰা টিংলিকে দেখা পাব আপুনি। এইটো কৰিবৰ কাৰণে চাওক ইয়াতে চুকত আছে 3 লাইনত তেনেকুৱা ক্লিক কৰিব। ক্লিক কৰি ইয়াতে তলত চাওক সেটিংস আছে, টিপস এণ্ড ট্ৰিক্স, এড এ মিছিং প্লেচ আৰু তলত আছে সেটিংসত আপুনি ক্লিক কৰিব। সেটিংসত ক্লিক কৰি চাওক ইয়াতে আছে ষ্টাৰ্ট মেপছ ইন ছেটেলাইট ভিউ। এইটো আপুনি যদি অন কৰে তেনেহ'লে আপুনি ছেটেলাইটত ভিউ দেখিব। চাওক ছেটেলাইটত কেনেকুৱা দেখা যায়, চাওক মই দেখাই দি আছোঁ। ছেটেলাইটত এনেকুৱা দেখিব। চাওক এতিয়া কি হ'ব, আপুনি যদি কিবা ঘৰ বিচাৰে তেনেহ'লে একেবাৰে ঘৰটো পুৰা ক্লিয়াৰলি দেখা পাব। এনেকৈ জুম কৰি নাম্বাৰ 2 ট্ৰিক্সটো হ'ল, আজিকালি মহান এটা টেনশ্যন হৈছে কি টুল গেট দিব লাগে। ক'ৰবাত যাওঁতে টুল গেট দিব লাগে। এতিয়া ধৰি লওক মই যদি ইয়াৰ পৰা গুৱাহাটী যাওঁ তেনেহ'লে টুল দিবই লাগিব। চাওক আপুনি যদি চাই মেপত এনেকুৱা ৰোড মেপে আপোনাক বিচাৰি দিব যিকেইটা ৰোডত টুল দিব নালাগে, টুল ফ্ৰী। আপোনাৰ অলপ হ'লেও টকা বাচিব। চাওক ক'ত গৈ চাব লাগে। আপুনি এই ছেটিংটো কৰি দিলে আপোনাক মেপে লৈ যাব এনেকুৱা ৰোডেদি য'ত টুল গেট নাই, টুল ফ্ৰী। চাওক ক'ত গৈ কি কৰিব লাগে, চাওক মই দেখাই দি আছোঁ। তাৰপিছত ট্ৰিক্সটো হ'ল টোল ফ্ৰী। আপুনি টোল ফ্ৰী ৰোড কেনেকৈ বিচাৰি পাব, চাওক মই দেখাই দি আছোঁ। মেপত যাব আপুনি, মেপত গৈ অলপ সময় ৱেইট কৰিব। নেট শ্ল' আছে আমাৰ ইয়াতে। চাওক ধৰি লওক এতিয়া এখন ঠাই আপুনি ইয়াতে চিলেক্ট কৰি ল'ব। ধৰি লওক এতিয়া আপুনি গুৱাহাটীত যাব। এতিয়া মই গুৱাহাটীত যাম। এতিয়া গুৱাহাটী চাৰ্চ কৰিলোঁ। এতিয়া গুৱাহাটী চাৰ্চ কৰাৰ পিছত অলপ ৰ'ব। এতিয়া গুৱাহাটী চাৰ্চ কৰাৰ পিছত ইয়াতে আপুনি যিটো ডাইৰেকশ্যন আছে, ডাইৰেকশ্যনত আপুনি এনেকৈ ক্লিক কৰিব। ডাইৰেকশ্যনত ক্লিক কৰি চাওক এতিয়া গুৱাহাটী ৰোডটো আহি গৈছে। এতিয়া মই যাব পাৰিম। এতিয়া চাওক একেবাৰে চুকত চাওক ইয়াতে 3 ডট আছে। ভালকৈ চাওক, ইউআৰ লোকেশ্যন গুৱাহাটী আছে। ইয়াৰ চুকত ৰাইট ছাইডত চুকত এটা 3 ডট আছে। 3 ডটত আপুনি ক্লিক কৰিব। ক্লিক কৰি ফাৰ্ষ্টত আছে ৰোড অপশ্যন। ৰোড অপশ্যনছত আপুনি ক্লিক কৰিব। ক্লিক কৰি চাওক ইয়াতে আছে এভইড হাইৱেজ, এভইড টলছ, এভইড ফেৰিয়াৰ্ছ। এতিয়া আপুনি কি কৰিব, এতিয়া আপুনি টলছটো এভইড কৰিব লাগে। মানে আপুনি এতিয়া টলছ নিদিয়াকৈ যাব। এই মাজৰ যিটো আছে এইটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰি ডান কৰি দিব। এতিয়া আপোনাক যিটো ৰাস্তাৰে লৈ যাব সেই ৰাস্তাটো টল নাথাকে, টল ফ্ৰী থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।